ছোৱালী সিগমাক ৰিপ্লাই দিব ওলাইছো যোনে নেকি মোক ৰোজ কৰি লৈ যাইছে লাখ লাখ ভিউজ আৰু লাইকস তো ৰিপ্লাই কৰিবতো বনতা হে হয় নে নহয় তো ভিডিওটো লাষ্টৰলৈকে চাব ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব ইয়াৰ নাম হল ৰিয়া ডেকা ফাৰ্ষ্টতে হল আৰ সো আপোনালোকে বুজিয়ে পাইছে নাই 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 মই বুজি পোৱা নাই মই বুজাই দিয়াছোন শব্দটো আর মানে কি রোস্টিং রিপ্লাই কি মানে না নামৰ কথা কইছা একো বুজি পোৱা নাই কামবোৰ চাগে তোমাৰ হেনুকৈ হ'ব ন Piece 1500 received on মোৰ কামবোৰ এনেকুৱাই তুমি কাস্টমাৰ দেখি জ্বলিছা নেকি মোৰ আৰু এটা কথা কও শুনা মোৰ লগত থাকিলে মৰম পাবা এনেকে কৈ ৰিলস বনাইছা সাগে বহুতটা লৰা আহিছে তো কেইটা মৰম দিলা মই তোমাক লৈ বনোৱা ভিডিওটোত একো বেয়া ওয়ার্ড ইউজ কৰ নাছিলো তুমিও মোক ইমান বেয়াকে ক'ব লগা একো দৰকাৰ নাছিল তুমি যোনটো মৰমৰ কথা কৈছিলা মই হেইটো মৰমৰ কথাই কৈছিলো এতিয়া তুমি যেতিয়া কৈছাই ইমান বেয়া কৰি মইতো ৰিপ্লাই দিবই লাগিব না ভাইনা ইনষ্টাগ্ৰামত চেনি ভিডিও কোনে বনাই তুমি নে মইতো রোস্টিং কৰো মানুহটো মোক দেখিবই নোৱাৰে হয় নে নহয় তো কাস্টমাৰ কাৰ্টাত বেছি হ'ব পাৰে তোমাৰ তাত নে মোৰ তাত এগো ব্ৰস্কুৰি নিজকে কুল বুলি ভাবা মইতো নিজকে কুল বুলি নাভাবো কিন্তু তুমিও নাভাবিবা এই আগৰ নোহোৱা ৰিপ্লাইটো দি পুরো শাড়িটা ভরি আর তোমার দুটা মানে কুকুৰৰ চাৰিটা ভৰিৰে মোৰ দুটা আছে মানে তোমাৰ তাত দুটা নাই নেকি তোমাৰ তাত 100টা মান আছে নেকি মই ইটো লাইনটো একেবাৰে বুজি নাপালো কি ৰিপ্লাই দিছা এইটো তুমি মই তোমাৰ ৰিপ্লাই শুনিব নোৱাৰো কানৰ পৰা তেজ ওলাব আৰু তুমি প্লিজ এইবোৰ ভিডিও নবনাবা মোক লাগিলে মেসেজ কৰি কবা যে এনেকে তেনেকে এইটো যদি মোক মেসেজ কৰি কলা হয় তেতিয়াও মই ভাল পালো হয় বুজি পালো হয় ভিডিও বনাই দিছা একেবাৰে বুজিয়ে পোৱা নাই 10 বাৰ মান চাইছো এই ভিডিওটো তথাপিও বুজি পোৱা নাই তো অলমান কৰিব বাদ দিয়া কি এনেকে কৰি আছা খুজাই আছে নেকি মাথাটো উপনি হৈছে মার্কেটত অহা নতুন রোস্টার এজনক রিপ্লাই দিব ওলাইছো তো আপোনালোকৰ অলমান আশীৰ্বাদ লাগে এইবোৰ ডান্স বুলি কয় তোমাৰ ফালে ইয়াক আৰু আমাৰ এপিনে আরে জলদি ক না ভাই কি কৰি আছা এইবোৰ আমার ইফালে কি জলদি को कल पलवे निकलना है मुझे जल्दी को আমাৰ এপিনে এইবিলাকক চাপৰি প্ৰ মেক্স বুলি কয় সা ভাই মই জনা মতে ডান্স তো বহুতে কৰে এতে তো সবে ছাপৰি নেকি তোৰ মতে দি মানে তহতৰ হিফালে সবে ছাপৰি বুলি কয় নেকি ডান্সক কি কৰিব লাগে তহতৰ মতে দি মানে ছাপৰি নহব কাৰণে কি কৰিব লাগে তুমি যে ইনষ্টাগ্ৰামত আহি আইফোনটো দেখাই ভিডিও যে বনাই আছা হেইটো মানে ছাপৰিগিৰি নকয় মই কৰাটোহে ছাপৰি মানে তুমি কৰিলে ভাল মই কৰিলে বাল